নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই আপোনালোকক বাবে লৈ আনিছোঁ কেইবিধমান ঘৰতে ব্যৱহাৰ কৰা শাক পাচলিৰ পৰা পোৱা ঔষধি গুণৰ বিষয়ে। সব বন্ধুসকল, পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিলাহী খালে আমাৰ কি লাভ হয় আৰু কি কি ভিটামিন পোৱা যায়? শাক পাচলি আৰু ফল মূলৰ ভিতৰত মানুহে বেছি সমাদৰ কৰে বিলাহীক। সুস্বাদু আৰু স্বাস্থ্যৰ বাবে বেছি উপকাৰী বিলাহী। ইয়াত ভিটামিন এ, বি, চি আৰু ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম, লো আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় বিলাহীত। ৰান্ধি খালে বিলাহীত ভিটামিনৰ পৰিমাণ কমকৈ পোৱা যায় আৰু কেঁচাই খোৱাটো বেছি উপকাৰী। বিলাহীয়ে তেজ বিশুদ্ধ কৰাত আৰু টনিকৰ দৰে কাম কৰে। জ্বৰ, ডায়েবেটিছ থকা মানুহে আৰু উপবাসে থকা মানুহসকলে বিলাহী খাব লাগে। ইয়াত অধিক পৰিমাণত এ ভিটামিন পোৱা যায়। সেইবাবে বিলাহীক কুকুটিকৰণা, দুৰ্বল দৃষ্টিশক্তি আৰু ভিটামিন অভাৱত হোৱা চকুৰ আন বেমাৰ প্ৰতিষেধক বুলি কোৱা হয়। বিলাহীত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। ই কাছভি ৰোগ প্ৰতিষেধক আৰু আৰোগ্যকাৰক। বিলাহীয়ে শিশুৰ শৰীৰত বৃদ্ধিটো সহায় কৰে। ইয়াত কেলছিয়াম আৰু লো থাকে যথেষ্ট পৰিমাণে। এটি শিশুক এচামুচকৈ বিলাহীৰ ৰস খুৱাব লাগে। শিশুক প্ৰতিদিনে যদি আপুনি 2 চামুচকৈ বিলাহীৰ ৰস খুৱায়, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বন্ধ হয়। যদি আপোনাৰ শিশুটি দাঁতৰ পৰা তেজ ওলায়, তেনেহ'লে 2 চামুচকৈ প্ৰতিদিনে বিলাহীৰ ৰস খুৱাই দিয়ক। তেতিয়া নিশ্চয় সুফল পাব আপুনি। তিতা কেৰেলা খাবলৈ ভাল নলগা এবিধ খাদ্য বহুতো ঔষধ গুণেৰে সমৃদ্ধ হৈ আছে। আপুনি যদি নিয়মিত তিতা কেৰেলা খায়, তেনেহ'লে আপোনাক মেলেৰিয়া ৰোগে আক্ৰান্ত কৰিব নোৱাৰে। আৰু বেছিকৈ তিতা কেৰেলা খোৱাজনৰ এইডছ, কৰ্কট ৰোগ আদি সহজে হ'ব নোৱাৰে। পটাছিয়াম, আইৰণ, বিটা কেৰটিন, কেলছিয়ামৰ উপৰিও ভিটামিন B1, B2, B3, চি আদিৰে তিতা কেৰেলাত সমৃদ্ধ হৈ থাকে। ইয়াৰ ফলত এই খাদ্য সেৱনৰ ফলত ই মানুহক কুপোষণৰ আঁতৰাই ৰখাত সহায় কৰে আৰু ই ৰক্তৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে। মধুমেহ ৰোগীৰ বাবে ই মহৌষধৰ কাম কৰে। তদুপৰি ছালত হোৱা দুৰাৰোগ্য যেনে ছৰাইচিছ আক্ৰান্তসকলৰ কাৰণে তিতা কেৰেলা অতি ভাল। আপোনাৰ যদি গাত খজুৱতি হয়, তেনেহ'লে ইয়াক সিজাই গা ধুৱাই লগতে খালেও বহুখিনি সুফল পোৱা যায়। ঔটেঙা হৈছে পাচন তন্ত্ৰৰ সুস্থ ৰখাৰ ক্ষেত্ৰত এক প্ৰভাৱশালী ঔষধ। ঔটেঙা কম বেছি পৰিমাণে প্ৰ'টিন, আঁহ, চৰ্বি, ফাইবাৰ, কেলছিয়াম, ফছফৰাছ আৰু এছকৰ্বিক এচিড পোৱা যায়। ঔটেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়াৰ বীজলে চুলি ধুলে মূৰত উফি নাশ হয় আৰু চুলিৰ উজ্জ্বলতা বাঢ়ে। তদুপৰি মধুমেহ ৰোগীসকলেও ঔটেঙাক এক সুপথ্য হিচাপে গণ্য কৰা হয়। ঔটেঙা খাবলৈ সুস্বাদু আৰু পুষ্টিগুণযুক্ত হ'লেও কিছুমান ক্ষেত্ৰত ই বিৰুদ্ধ আহাৰ হিচাপে পৰিগণিত হয়। বিশেষকৈ কাহ, লিভাৰ সংক্ৰমণ, ব্ৰংকাইটিছ আদিৰ দৰে ৰোগ উপবাস দেখা দিলে ঔটেঙা খোৱা উচিত নহয়। বেঙেনা। আপুনি যদি বেঙেনা নাখায়, তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ পৰা আপুনি বেঙেনা খাবলৈ আৰম্ভ কৰক। বেঙেনা খালে আপোনাৰ শৰীৰত 2 গ্ৰাম ফাইবাৰ লাভ কৰিব। সেয়েহে নিয়মীয়া আহাৰত বেঙেনা খাবলৈ আৰম্ভ কৰক আৰু কোষ্ঠকাঠিন্যতাৰ দৰে ৰোগৰ পৰা বাচি থাকক। বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰসু আৰু শুকান হয়, তেওঁলোকক বেঙেনা খাবলৈ আৰম্ভ কৰক। বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে। বেঙেনাত ফাইবাৰ পোৱা যায়, যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে। ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাতো ই সহায় কৰে। বেঙেনা গছত যথেষ্ট পৰিমাণে নিউট্ৰিশ্যন পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰী ৰেডিকেলছবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে।
হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকা বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী। ই আপোনাৰ ছুগাৰ লেভেল কম কৰিব পাৰে। বেঙেনা হৃদৰোগ, যকৃত ৰোগ আৰু কেন্সাৰ ৰোগ ক্ষেত্ৰতো চিকিৎসাৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয়। নেমু টেঙা। এটা নেমুত প্ৰায় 40 মিলিগ্ৰাম মান ভিটামিন চি থাকে। এই পৰিমাণটো এগৰাকী লোকক এদিনৰ বাবে প্ৰয়োজনীয় ভিটামিন চিৰ সমান। আমাৰ শৰীৰত থকা প্ৰতিৰোধী কোষসমূহ গতিশীল তথা কাৰ্যক্ষম কৰাৰ লগতে কলাজেন তৈয়াৰ কৰিবৰ বাবে শৰীৰে ভিটামিন চি ব্যৱহাৰ কৰে। কলাজেন হৈছে এবিধ কলা গঠনকাৰী দ্ৰব্য যি শৰীৰৰ ক্ষতস্থান আৰোগ্য কৰাত সহায় কৰে। সেইবাবে কটা-ছিঙা আদি চিকিৎসকে নেমু খাবৰ বাবে পৰামৰ্শ দিয়ে। নেমুত চাইট্ৰিক এচিডো থাকে। চাইট্ৰিক এচিডে অতিৰিক্ত কেলচিয়াম জমা কৰাত বাধা দিয়ে বাবে শৰীৰৰ সৰু সৰু পাথৰ সৃষ্টিৰ সম্ভাৱনা হ্ৰাস পায়। গৰমৰ দিনত আমি নেমু ৰসেৰে ঘৰতে তৈয়াৰ কৰা চৰবত অতি উপকাৰী, যি আমাক সতেজতা প্ৰদান কৰে। দুটোপাল নেমুৰ ৰস দি খোৱা ফিকা চাহকাপো শৰীৰৰ বাবে উপকাৰী। নেমুৰ ৰসত থকা টেঙা সোৱাদটোত ৰুটিন নামৰ এটি এন্টিঅক্সিডেণ্ট থাকে। এই এন্টিঅক্সিডেণ্টে শৰীৰৰ শিৰা আৰু সূক্ষ্ম শিৰাসমূহ দেৱালবোৰ মজবুত কৰাৰ লগতে শিৰাৰ যিকোনো বিষ নিৰাময় কৰাত সহায় কৰে। মহিলাৰ গৰ্ভাৱস্থাৰ পাছত দেখা দিয়া ভৰিৰ ভেৰিক'জ ভেইনৰ বিষ, মুখত পৰা বয়সজনিত দাগ নিৰাময়ৰ ক্ষেত্ৰতো নেমুৰ ৰস উপকাৰী। নিয়মিতভাৱে নেমুৰ ৰস লগালে এনে দাগৰ প্ৰভাৱ কমাৰ উপৰিও শালমনজনিত সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব আপুনি। পিঁয়াজ। পিঁয়াজ এবিধ উত্তম খাদ্য তালিকাত ৰাখিব পাৰি, কাৰণ পিঁয়াজ হৈছে এলিচিন নামৰ এবিধ ৰাসায়নিক তত্ত্ব পোৱা যায়, যাৰ ফলত ই বেক্টেৰিয়া, ফাংগাছ আৰু ভাইৰাছ প্ৰতিৰোধকাৰী। তেজৰ নলীৰ কঠোৰতা কমায়, যাৰ ফলত ৰক্তচাপ কমে। প্লেটলেটক গোট মৰাত বাধা দিয়াৰ ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমে। তেজ মিনাৰেল ক্ৰমিয়াম থকাৰ ফলত ইনচুলিনে ভালদৰে ক্ৰিয়া কৰে আৰু ডায়েবেটিছৰ নিয়ন্ত্ৰণত সহায় হয়। কুৱেৰটিন নামৰ এন্টিঅক্সিডেণ্ট আছে যি হ'ল কেন্সাৰ প্ৰতিৰোধকাৰী, এন্টি-ইনফ্লেমেটৰী আৰু ডায়েবেটিছ প্ৰতিৰোধকাৰী। ভিটামিন বি কমপ্লেক্স থকাৰ বাবে মগজুৰ ক্ৰিয়াত সহায় হয়। ভিটামিন চি, মেংগানিজ, পটাছিয়াম আদি থকাৰ ফলত শীতকালীন ৰোগ প্ৰতিৰোধত সহায় হয়।